হাই হেল্ল' নমস্কাৰ, মই সংগীতাই মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাওঁ আহক ঔষধি পাতৰ সৈতে গৰৈ মাছ বইল। আৰু এইফালে আমাৰ মাছ জিৰাই ৰাখিছোঁ, দেখিছে নহয়, পুখুৰীত ধৰিছিলোঁ মাছ আৰু গৰৈ মাছকেইটা মই ধুনীয়াকৈ এনেকৈ জিৰাই ৰাখিছোঁ। আৰু ইয়াৰে মাজৰ মই বনাম আজি এটা ডাঙৰ গৰৈ মাছ বইল বনাম ঔষধি পাতৰ সৈতে। আপোনালোকে চাগে এনেকৈ বনাই খায়েই বাৰু, তথাপিও মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে দেখিছে ন, সৰু কটাৰী এখন লৈছোঁ। মাছটো যিহেতু ডাঙৰ, একদম কাটিবই পৰা নাই, দেখিছে নহয়, ৰেপি আছোঁ আৰু উপায় নাপায় আকৌ ডাঙৰ কটাৰী এখন আনি ল'লোগৈ, দেখিছেনে। ডাঙৰ কটাৰীখন আনি লৈ এতিয়া মই ধুনীয়াকৈ মাছটো কুটি বাছি ল'ম। আৰু আপোনালোকৰ কোনোবাই মোৰ ভিডিঅ' যদি আজি প্ৰথম চাইছে তেনেহ'লে পেজটো ফ'ল' কৰি ল'ব, আৰু যদি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া মোৰ ভিডিঅ'বিলাক আপোনালোকৰ ন'টিফিকেশ্যন আগতীয়াকৈ পাব। আপোনালোকে কোনে কোনে মাছ কাটি ভাল পায় বাৰু এনেকৈ ক'বচোন দেই। মই বাৰু বেয়া নাপাওঁ, ভালেই পাওঁ। আৰু এইফালে এতিয়া মোৰ মাছটো কাটি বেছি মেলি হৈ গ'ল, আৰু গেছতে এতিয়া মই কেৰাহী এটা উঠাই দিছোঁ। আৰু ইয়াতে মই এতিয়া পানী দি দিছোঁ। পানীখিনি ধুনীয়াকৈ গৰম হোৱালৈকে মই গৰম কৰিম। আৰু যেতিয়া বুনবুনতি উঠিব, ইয়াতে মই অকণমান হালধি পেলাই দিছোঁ, দেখিছে নহয়। হালধিকণ দিলে মানে কালাৰটো ইমান বেয়া নালাগে। কিছুমানে বগা হৈ থাকিলে খাবলৈ বেয়া পায়, আচলতে এইটো হালধিকণ দিলেও কোনো কথা নাই, নিদিলেও কোনো কথা নাই। আৰু আগতীয়াকৈ যদি দি দিয়া হয়, হালধি কেঁচা গোন্ধটোও নোলায়। আৰু ইয়াতে মই এতিয়া কাটি লোৱা গৰৈ মাছটো, বিলাহী দুটা, আলু এটা আৰু নিমখ দি দিছোঁ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ উতল অহালৈকে সিজাই থাকিম। আলুটো যেতিয়া 50% সিজি গ'ল, ইয়াতে মই এতিয়া খুন্দি লোৱা আদা, নহৰু, পিঁয়াজ আৰু জলকীয়া দি দিছোঁ। আৰু এইখিনি এতিয়া আকৌ ধুনীয়াকৈ সিজাম। আৰু ইয়াতে মই এতিয়া দি দিছোঁ মচুন্দৰী পাত, নৰসিংহ পাত, আৰু এয়া হৈছে নেমু পাত, মান ধনিয়া, আৰু ইয়াতে দুডাল দি দিছোঁ মই পিঁয়াজৰ নৰা। আৰু এইখিনি এতিয়া ধুনীয়াকৈ সিজাম। পানীখিনি যেতিয়ালৈকে অকণমান শুকাই নাযায়। আৰু ইয়াত দেখিছেনে, উতলি পানীটো একেবাৰে শুকাই গ'ল। আৰু একেবাৰে শেষত দি দিছোঁ অকণমান নেমু দি সুগন্ধিৰ কাৰণে দিছোঁ। আপোনালোকে দিলেও কোনো কথা নাই, নিদিলেও কোনো কথা নাই। আৰু এইফালে এয়া ঔষধি পাতৰ সৈতে বইল গৰৈ মাছ মোৰ ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাবচোন, বিৰাট টেষ্টি হয় খাবলৈ। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰিব, লগতে যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰো কৰি দিব। আকৌ এটি নতুন পুনৰ ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ, বাই বাই।